সন্মুখত মই বৰষাৰণী বিষয়ে ঘোষণা কৰিছো গুৱাহাটী বিহু সন্মিলনীৰ এইবাৰৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ লাভ কৰিছে শ্ৰীমতী হিৰুশ্ৰী শইকীয়াই। এইবাৰৰ বিহু সম্ৰাজ্ঞী 2024 চনৰ হিৰুশ্ৰী শইকীয়ালৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। তেখেতে লাভ কৰিলে বিহু সম্ৰাজ্ঞীৰ খিতাপ। আমি তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাম, কিন্তু তাৰ আগতে মই বিহু কুঁৱৰী বাৰু সেয়া হিৰুশ্ৰীক একেবাৰে কোলাত দাঙি আনিছে আমি দেখিছোঁ। হিৰুশ্ৰী শইকীয়া মঞ্চলৈ তেওঁৰ দলটিয়ে এয়া লৈ আনিছে। সেইফালে আমাৰ জয়শেখৰ দাসে আতচবাজীৰে বিহু সম্ৰাজ্ঞীগৰাকীক মঞ্চলৈ আদৰিছে। এয়া মঞ্চত এইবাৰৰ বিহু সম্ৰাজ্ঞী 2024 চনৰ বিজয়ী হিৰুশ্ৰী শইকীয়া। স্বাভাৱিকতে চকুত চকুৰ পানী, আচলতে পাৰ ভঙা একেবাৰে সীমাহীন আনন্দই বুকুত হেঁচা মাৰি ধৰিছে, নহয়নে হিৰুশ্ৰী? হিৰুশ্ৰীলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। আমি হিৰুশ্ৰীক মুকুট পৰিধান কৰাম, কিন্তু তাৰ আগতে আমি বিহু কুঁৱৰীৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ। আমি দুয়োগৰাকী বিহু ৰাণী বিজয়ী আৰু বিহু কুঁৱৰী বিজয়ী মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। বিহু কুঁৱৰী ঋতুপৰ্ণা দাসক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এই বৰ্ষৰ বিহু কুঁৱৰী ঋতুপৰ্ণা দাস। কংগ্ৰেচুলেশ্যনছ। আৰু লগতে বিহু ৰাণী, এইবাৰৰ বিহু ৰাণী পাহাৰী বুঢ়াগোহাঁই, ধেমাজিৰ পাহাৰী বুঢ়াগোহাঁই মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। পলম নকৰি আমি বিহু কুঁৱৰীৰ বঁটা বিতৰণিলৈ আগবাঢ়িব বিচাৰিছোঁ। বিহু সম্ৰাজ্ঞী হিৰুশ্ৰী শইকীয়া তেখেতে লাভ কৰিলে এইবাৰৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ। বিহু সম্ৰাজ্ঞীৰ বঁটা প্ৰদান কৰিবলৈ আমি আগবাঢ়িছোঁ। যোৱা বৰ্ষৰ অৰ্থাৎ 2023 বৰ্ষৰ বিহু সম্ৰাজ্ঞী শ্ৰীমতী প্ৰতীক্ষা বুঢ়াগোহাঁইক মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ আৰু তেওঁৰ হতুৱাই ৰূপৰ মুকুট আৰু বেণ্ড পৰিধান কৰাব বিচাৰিছোঁ। স্থায়ী মুকুটটি দিব শ্ৰীযুতা স্থায়ী। আমি এইখিনিতে প্ৰতীক্ষা বুঢ়াগোহাঁই, যোৱা বৰ্ষৰ বিহু সম্ৰাজ্ঞী প্ৰতীক্ষা বুঢ়াগোহাঁইক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ, কিয়নো তেওঁৰ হাতেৰে আমি প্ৰদান কৰিম এইবাৰৰ বিহু সম্ৰাজ্ঞীৰ মুকুট। মঞ্জুতি 1988 চনৰে পৰা এই স্থায়ী মুকুটটি প্ৰদান কৰিছে। মঞ্জুতি বৰুৱাৰ সোঁৱৰণত বৰুৱা পৰিয়ালৰ তৰফৰ পৰা এই স্থায়ী মুকুটটি প্ৰদান কৰা হৈছে। চলন্ত মুকুটটি প্ৰদান কৰি আহিছে বৰুৱা পৰিয়ালৰ তৰফৰ পৰা। যোৱা বৰ্ষৰ বিহু সম্ৰাজ্ঞী শ্ৰীমতী প্ৰতীক্ষা বুঢ়াগোহাঁই প্ৰদান কৰিব চলন্ত ৰূপৰ মুকুট আৰু বেণ্ড আমাৰ এইবাৰৰ বিহু সম্ৰাজ্ঞী হিৰুশ্ৰী শইকীয়াক। আৰু গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা মঞ্জুতি বৰুৱাৰ সোঁৱৰণত এটি চলন্ত ৰূপৰ মুকুট বিহু সম্ৰাজ্ঞীলৈ
আগবঢ়োৱা হৈছিলে বৰুৱা পৰিয়ালৰ তৰফৰ পৰা। এয়া এই মুকুটটি পৰিধান কৰোৱাব আমাৰ যোৱা বৰ্ষৰ বিহু সম্ৰাজ্ঞী প্ৰতীক্ষা বুঢ়াগোহাঁই। বেন আৰু মুকুট প্ৰতিগৰাকী নাচনীৰ সপোন, প্ৰতিগৰাকী বিহু নাচনীৰ সপোন বিহু সম্ৰাজ্ঞী খিতাপ লাভ কৰাৰ। ডিৰেক্টৰ মোহিত নাৰুলৈ গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা এখনি ফুলৰ বিষয়াদেৱে এয়া প্ৰদান কৰিছে দণ্ড। মানপত্ৰ প্ৰদান কৰিব গুৱাহাটী সম্ভৱ সন্মুখলৈ। গতিকে